পৃথিৱীত চাৰিওফালে যুদ্ধ চলি আছে, এইকাৰণে গেছ নাই। ঠিক আছে, মানি লৈছোঁ গেছ শেষ হৈছিল, ৰিফিল কৰা নাই। আমি ইণ্ডাকশ্যনৰ এয়াৰ ফ্ৰায়াৰ চিফ্ট হ'লোঁ। এতিয়া কালি ৰাতি ধাৰাসাৰ বৰষুণ দিছে, গোটেই ৰাতি কাৰেণ্ট নাই, দিনটো কাৰেণ্ট নাই। এতিয়া ইণ্ডাকশ্যন আৰু এয়াৰ ফ্ৰায়াৰ চলিবৰ কাৰণে কাৰেণ্টটো লাগব। চুইগি জমাটো নাই, কাৰণ পানী বহুত। এই বাহিৰতো ইমান পানী, এই ভিতৰতো ইমান পানী। এতিয়া খাবাতো লাগব। হটকেছটো লৈছোঁ, বাহিৰত কিবা পায় চাই আহোঁ বোলো, কিবা এটা খাই আহোঁ। ভাই কি বানপানী, কাৰেণ্ট নাই, একো নাই। বহুত বেয়া অৱস্থা ৰাইজ, বহুত বেয়া অৱস্থা। বাইকটো আনবা নৰিয়ে, খোজকাঢ়ি খানা বেচিব লাগিব। এতিয়া খানা পাওঁ না নাই, আজি দিনটো ভোকা থাকিব লাগে, চিঞৰ নহয়। এই বৰষুণটো কেতিয়াবা দিলে ঠিক আছে, কিন্তু নেপেৰাকে দি থাকিলে কাম কাজ কি ৰকম হ'ব। জমাটো ওলাই আহিব কেনেকে? জমাটো নিজে বাইক খেলি আছে তাতে। খানা ডেলিভাৰী দিব পাৰছা না আজি? চুইগি, জমেটো, ইণ্ডাকশ্যন, এয়াৰ ফ্ৰায়াৰ, গেছ, স্কুটি একো কাম কৰা নাই। মানে এতিয়া খোজকাঢ়ি হাতত টকলা খানা বেচিব লগা হৈছে। কি হ'ব খাব? চেণ্ডউইচ হ'ব। বৰষুণৰ লগত যদি বৰফো অলপ পৰি যায়, ছুইজাৰলেণ্ডটো যাব লগাই নাই একদম। এনেকে একজাক্ট বৰষুণতে যদি চব বন্ধ হৈ যায়, মানুহ গুৱাহাটীত কেনেকৈ চাৰ্ভাইভ কৰিব? আজি আৰু চেণ্ডউইচ খাই থাকিব লাগিব যেন পাইছোঁ। একদম খানা আহি গ'ল।